নমস্কাৰ ৰাইজ, আজি হৈছে 16 ফেব্ৰুৱাৰী। আজিৰ পৰা গোলাঘাট ইঞ্জিনিয়াৰিং কলেজত হ'বলৈ গৈ আছে এনুৱেল কালচাৰেল টেকন'ফেষ্ট ৰেপছডি, আৰু সেইবাবেই ৰাতিপুৱাই সাজি কাচি কলেজলৈ বুলি আহিলোঁ। যদি মোৰ আগৰ ভিডিঅ'কেইটা চাইছে তেনেহ'লে গম পায়েই যে আমাৰ কলেজত ব্ৰহ্মচুৰী নামে এটা বিহুৱা দল আছে, আৰু আমি বহুত দিনৰ পৰাই আজিৰ এই দিনটোৰ বাবে প্ৰেক্টিছ কৰি আছিলোঁ। গতিকে পাৰফৰ্মেঞ্চৰ কিছুমান অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত চিধাই গ'লোঁ ৰেজিষ্ট্ৰেশ্যন ডেস্কলৈ, কাৰণ তাত মোৰ বিভিন্ন কম্পিটিশ্যনসমূহৰ কম্পিটিটৰবিলাকৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ডিউটি লাগিছিল। এইখিনিও মই আগৰ ভিডিঅ'টোত ভালকৈ নেদেখালোঁ। ৰেপছডিত হোৱা এটা বিশেষ আকৰ্ষণীয় কম্পিটিশ্যন হৈছে ৰিথমিক্স দ্য ডান্স কম্পিটিশ্যন। গতিকে তাৰো কিছুমান অংশ আপোনালোকক দেখুৱালোঁ। ৰাইজ বেকগ্ৰাউণ্ডৰ নইজসমূহ ইগন'ৰ কৰিব দেই। জানেনে আমাৰ কলেজত ৰেপছডিত মছপিট নামে বেণ্ডসমূহৰো কম্পিটিশ্যন হয় নহয়। তাৰো ভিডিঅ' আহি আছে, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ বাই।